এই আছে কি খবৰ তোমালোকৰ আছে সকলোৰে ভাল তো বহুতে মোক কমেণ্ট কৰি আছে কি যে এজ এ সৈনিক লাইফ যোনজন তোমালোকে মানে থাকে লাইফটো কেনেকুৱা হয় আচলতে তোমালোকৰ লাইফ কেনেকুৱা হয় তাৰ ওপৰত এটা ভিডিঅ' বনোৱা তো চক মই তোমালোকক মই মানে ফেচটো ৰিভিল কৰা নাই বেয়া নাপাবা ঠিক আছে কাৰণ ইয়াত মানে ফেচ ৰিভিল কৰা মানে এলাউ নাই সেইকাৰণে মই ফেচটো ৰিভিল কৰা নাই বেয়া নাপাবা কিন্তু মই তোমালোকক এনেকৈ যিমান পাৰোঁ মানে মোৰ দ্বাৰা মানে যিমান হয় এনেকৈ মানে তোমালোকক মই নিজৰ অডিঅ'ৰ দ্বাৰা বুজাবলৈ ট্ৰাই কৰিম তো তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে এনেকৈ মই জাষ্ট অডিঅ' দি পেলাই তোমালোকক বুজাবলৈ ট্ৰাই কৰিম তো বহুতে মোক কমেণ্ট কৰি আছে কি সৈনিক লাইফ কেনেকুৱা তাৰ ওপৰত এটা ভিডিঅ' বনোৱা চ' তোমালোকে গম পোৱাই এই যে চ'লজাৰ লাইফ কিমান এটা হাৰ্ড হয় ঠিক আছে তোমালোকৰ লগৰ হওক গাঁৱৰ যিমান লগৰ হয় চব এৰি দিবলগীয়া হয় ঠিক আছে এইবোৰ এৰি পোৱা নিজৰ মা দেউতা যিমান পৰিয়ালৰ নিজৰ গাঁওখন আপোন গাঁওখন এৰি গুচি আহিবলগীয়া হয় চ' মানে যদি তোমাৰ এজ এ চ'লজাৰ লাইফ চাবলৈ যোৱা মানে নিজকে বলিদান দিয়া ঠিক আছে দেশৰ কাৰণে নিজকে মানে বলিদান দিয়া তো বহুত যদি তোমালোকে আহিব বিচৰা তো তোমালোকে বহুত ভাবি চিন্তি মানে এটা লাইফৰ ডিচিজন লৈ ল'বা যে হয় মই এইটো লাইফত যাব বিচাৰোঁ পিছত যাতে তোমালোকৰ মানে কোনো ধৰণৰ যাতে মানে দিগদাৰ নহয় যে মই জীৱনত ভুল ডিচিশ্যন ল'লোঁ চ'লজাৰত আহি ঠিক আছে মানে ডিফেন্সত আহি তো তোমালোকে যদি পুলিচত যাব বিচৰা পুলিচত আহিবা যদি আৰ্মিত আহিব বিচৰা আৰ্মিত আহিবা মানে সেইটো তোমালোকৰ নিজৰ মানে পাৰ্চনেল মেটাৰৰ ওপৰত ডিপেণ্ড কৰে ন তোমালোকে যিমান কিন্তু বহুতো তথাপিও মানে বহুতৰ মনত ডাউট যে হয় এই যে চ'লজাৰ লাইফ কেনেকুৱা হয় এটা ভিডিঅ' বনাওঁ তো জাষ্ট মই ভাবিলোঁ কি অডিঅ'ৰ যোগেদি মানে মই তোমালোকক বুজাই দিওঁ তোমালোকে গম পোৱাই যেতিয়া এখন ৱাৰ হয় ৱাৰত কিমান এটা চ'লজাৰ কিমান ৰিস্ক চেণ্ট্ৰেলৰ পৰাও যিমান হয় SSC পৰা আৰ্মিৰ পৰা ধৰি যিমান মানে তেওঁলোকৰ ৰিলেটেডটো মানে গম পাই কিমান এটা ৰিস্ক থাকে ঠিক আছে মই পুলিচৰ ক্ষেত্ৰত ক'বলৈ যোৱা নাই ঠিক আছে পুলিচো যে জোৱানেই হয় কিন্তু আৰ্মিৰ ক্ষেত্ৰত বা SSC GD হওক BSF যোনবোৰ SSC GD হওক আৰ্মিত যোনবোৰ আহে মানে তেওঁলোকৰ তুলনাত যদি চাবলৈ যাওঁ এজ এ চ'লজাৰ লাইফটো মানে ইমান ইজি নহয় ঠিক আছে কাৰণ তোমালোকে গম পোৱাই ঘৰৰ পৰা কিমান দূৰত অসমৰ যোনবোৰ আপাৰ আচামৰ পৰা ধৰি যোনবোৰ একেবাৰে আপাৰ আচাম মিডল আচামৰ কিমান এটা এখন মানে আঁতৰি পেলাই মানে কিমান দূৰত থাকেগৈ তোমালোকে নিজেই গম পোৱাই ঠিক আছে তো সেইটো তোমালোকে নিজেই মানে ভাবি চাব পাৰা মানে ঠিক আছে কাৰণ কিমান ঘৰৰ পৰা কিমান আঁতৰত থাকি কিমান এটা হাৰ্ড লাইফ কটাবলগীয়া হয় তো কষ্টটো হ'ব কিন্তু কষ্টটো মেটাৰ কৰে তোমালোকৰ মনৰ ওপৰত ঠিক আছে যদি মনে যদি হয় যে হয় মোৰ দ্বাৰা কষ্ট মই সহিব পাৰিছোঁ যদি তোমালোকে কষ্ট সহিব নোৱাৰা লাইফত আহি যদি ট্ৰেইনিং কমপ্লিট কৰিব নোৱাৰা ট্ৰেইনিং কমপ্লিট নকৰাকৈ ৰিজাইন দি ঘৰলৈ গুচি যোৱাটো সেইটো লাইফটো আচলতে কি হয় তোমালোকে চোৱা আমাৰ ল'ৰাবোৰ জীৱন কেনেকুৱা হয় আচলতে গম পোৱা ঘৰত থাকিলে ঘৰ নচলে ঠিক আছে আমাৰ ল'ৰাবোৰ জীৱন এনেকুৱা যদি এখন ঘৰ বনাব বিচৰা ভালদৰে এখন যদি আচলতে ঘৰ বনাব বিচাৰিছা ঠিক আছে ঘৰ এখন বনাব বিচাৰিছা নিজৰ মা দেউতাক সুখত ৰাখিব বিচাৰিছা ঠিক আছে অন্ততঃ মানে এটা ভাল লাইফ যদি কটাব দিব বিচাৰা মা দেউতাক যদি দিব বিচৰা তো এটা চৰকাৰী চাকৰি বহুত ইম্পৰ্টেণ্ট কিন্তু তাৰ বাবে তুমি ঘৰখন এৰিব লাগিব ঠিক আছে বহুত ল'ৰাই হয় বহুতো অসমত ইউটিউবাৰ আছে কিন্তু বহুতে ইউটিউবত ভিডিঅ' বনায় কিন্তু আচলতে তেনেকুৱা সফলতা পাব নোৱাৰে কাৰণ ছবিটো ইউটিউবত ভিডিঅ' বনাই মানে আগবাঢ়িব নোৱাৰে ন সেইকাৰণে মানে এটা লাইফটো মানে ফিক্সকৈ মানে ছেটেল কৰিবৰ কাৰণে মানে তোমালোকৰ যোনটো কি কয় এটা চাকৰি বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো মই যদি চাবলৈ যাওঁ এজ এ চ'লজাৰ লাইফ তো অকণমান মানে কঠিন হয়তো কাৰণ তোমালোকে গম পাই নিজৰ ঘৰখন এৰি নিজৰ মা দেউতাক এৰি কিমান মানে দূৰলৈ গুচি যাবলগীয়া হয় তো তাৰ তুলনাত মানে ইমান ইজিও নহয় লাইফটো কিন্তু যদি কষ্টটো হ'ব কিন্তু কষ্টটো তোমাৰ নিজৰ ওপৰত মেটাৰ কৰে যদি মনত জুনুন এণ্ড জালুৱা আৰু সাহস যদি ৰাখা নিজৰ মনত তো যিকোনো কষ্ট নহওক মাত কথাৰে আৰামছত তোমালোকৰ ট্ৰেইনিং পাৰ হৈ যাব ঠিক আছে যুদ্ধখন হ'লে তোমালোক অকলে যুদ্ধ নামাতে এটা টীম থাকে গোটেই অল ইণ্ডিয়া আৰ্মি থাকিব পিছত ছাপৰ্টিং টিম থাকিব SSC পৰা ধৰি চব পিছত লাগি থাকিব কিন্তু ছিষ্টেমেটিক মানে যোনবোৰ যাব তেনেকৈতো মানে অট'মেটিক যাব ন তো তেনেকুৱা মানে ঠিক আছে তো এজ এ চ'লজাৰ লাইফ যদি চাবলৈ যাওঁ এইটো তোমালোকৰ নিজৰ ওপৰত মেটাৰ কৰে মানে ঠিক আছে যিমানখিনি কষ্ট হয় নহয় নিজৰ ওপৰত মেটাৰ কৰে ঠিক আছে এজ এ যদি মানে চ'লজাৰ লাইফ যদি চাবলৈ যাওঁ সেইটো তোমালোকৰ নিজৰ ওপৰত মেটাৰ কৰিব সেইটো তোমালোকে নিজে চাই ল'বা ঠিক আছে নিজৰ ডিচিশ্যন ল'বা মানে নিজৰ ওপৰত আহিবা মানে চিলেক্ট